মই জাষ্ট ঘৰ পালোহি আৰু ঘৰ পাই দেখিছোঁ ঘৰত কোনো নাই। মোৰ মানে ঋতিক ৰোশনৰ এটা ব্ৰেণ্ড HRX। হেল্ল' গাইজ, আজি মোৰ বহুত বেছি ফূৰ্তি লাগিছে কাৰণ মই আজি বজাৰ কৰিবলৈ যাম বিহু বুলি। বিহু আৰু 3 দিনমানৰ পিছত আহি আছে, গতিকে ভাবিছোঁ কি মাহঁতৰ কাৰণে, মা পাপাৰ কাৰণে সৰু সুৰাকৈ কিবা এটা কিনি লওঁ আৰু পিছত আৰু যদি অলপমান ভালকৈ পইচা ইনকাম কৰোঁ বা পইচা পাওঁ, পইচা গোট খাই, তেতিয়া মই ঘৰৰ চবকে দিম। কিন্তু এতিয়া ভাবিছোঁ এবাৰ বিহু বুলি মা আৰু পাপাকে কিবা এটা দিওঁ। কালি মোৰ এটা পাৰ্চেল আহিলে, এটা নহয় 2টা আহিলে পাৰ্চেল। মই এতিয়া প্ৰথমতে এইটোকে দেখাওঁ আপোনালোকক। মিন্ত্ৰাৰ পৰা আহিলেতো HRX, মানে ঋতিক ৰোশনৰ এটা ব্ৰেণ্ড HRX। আৰু এইটো জোতা ইমান ধুনীয়া, চাওক ইমান ধুনীয়া। মই কালি ব্ৰেচলেটডালো কিনিলোঁ। মই এই 2টা কিনিলোঁ, ডট এণ্ড কিৰ মইশ্চাৰাইজাৰ এটা আৰু এইটো ছানস্ক্ৰীণ, যিটো মই আগৰবাৰো ইউজ কৰিছিলোঁ, ভাল পালোঁ ৰিজাল্ট। যদি আপোনালোকক লাগে আপোনালোকে কিনিব পাৰিব এইকেইটা। যদি আপোনালোকক লাগে ইয়াৰ মই লিংকটা ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কিনিব পাৰে। মোৰ নতুন জোতা। বাহিৰত ইমান বেছি গৰম, সেইকাৰণে ছাতি লৈ মেলি বজাৰ কৰিব লগা হৈছে। কিন্তু প্ৰথমতে মই গ'লোঁ পূজা বিউটি পাৰ্লাৰ, কাৰণ ইয়াত মোৰ চুলিখিনি কটাই লওঁ বুলি ভাবিলোঁ। মোৰ চুলিখিনি অকণমান দীঘল হৈছে, তথাপি তলৰ ফালে চিচিয়া হৈ গৈছে। সেইকাৰণে মই পিণ্টাৰেষ্টত বহুত দিনৰ পৰা চাই আছিলোঁ যে মোৰ ফেচৰ লগত মিলাকে কি হেয়াৰ কাট দিলে ভাল হ'ব, আৰু মই আজি লেজাৰ কাটে দিম বুলি ভাবিছোঁ। মোৰ চুলিখিনি যে ইমান বেছি পাতলা, সেইকাৰণে পাৰ্লাৰত থকা ছোৱালীকেইজনীক সুধি মূৰটো খাই আছোঁ যে কি লগালে মোৰ চুলিখিনি ডাঠ হ'ব বুলি। প্ৰায় আধা ঘণ্টামান অপেক্ষাৰ অন্তত ফাইনেলি মোৰ চুলিখিনি কিবাকে অকণমান ভাল লগা হৈছে। মোৰ নিজৰ চুলিখিনি বাৰু এতিয়া ভালেই লগা হৈছে কাটি দিয়াৰ পাছত। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। এইফালে 20 টকীয়া কাটা ৰাবাৰ মই অলপমান লৈ ল'লোঁ। প্ৰথমতে মই ভুটিয়াত সোমাই পাপালৈ এটা চাৰ্ট লৈ ল'লোঁ। তাৰপাছত গ'লোঁ কাপোৰৰ দোকানলৈ, কাৰণ মালৈ এযোৰ ভাল মেখেলা চাদৰ কিনিব লগা আছে। কেইখনৰ দোকানত দৰদাম নিমিলিলে, সেইকাৰণে কাপোৰ কেইযোৰ লোৱা নহ'লে। কিন্তু মই এযোৰ কাপোৰ ল'লোঁ, সেইযোৰ বিৰাটেই ধুনীয়া। সেইযোৰ মই ঘৰত গৈ আপোনালোকক দেখাই আছোঁ। মই জাষ্ট ঘৰ পালোহি আৰু ঘৰ পাই দেখিছোঁ ঘৰত কোনো নাই, মোন আৰু ভাইটি আছে। কিন্তু চবফালে সেউজীয়া ভাল লাগিছে দেখি বহুত দিনৰ মূৰত। আৰু যিহেতু বিহু বতৰ, মাহঁত পিঠা খুন্দিবলৈ গৈছে। বলক আপোনালোকক দেখাওঁ যে মাহঁত ক'ত পিঠা খুন্দি আছে। মই আৰু গৈ আছোঁ চুনু এইফালে চা। মই আহি পায়ে মুখ চুখ একো ধোৱা নাই। আৰু আজি মাহঁতৰলৈ বহুত বেছি বজাৰ কৰিলোঁ, সেইবিলাকো মই আপোনালোকক দেখাম অলপ পিছত, ঠিক আছে? তাইক বেছিকৈ উলিয়াম মই, তাই লুকাইছে নহয়। বিহু লাগিলেই জেতুকা লগাই ধুনীয়া লাগিছে আকৌ। জেতুকা বেলেগ বিহু লাগিছে। ভাইটি শুইয়ে আৰু পালেহি। উঠি আছে দিয়ক। আপোনালোকে চাগে ভাবিছে পামচু চামচু পিন্ধি একদম কুৰ্তা ছেট পিন্ধি ঢেঁকীত পিন্ধা খুন্দিবলৈ এজনী গৈছেনে? নহয়, আচলতে মই জাষ্ট ৰুমৰ পৰা আহিলোঁ আৰু কাপোৰ নুখুলিলোৱে, চিধাই মই মাক বিচাৰিব পৰা আহি ঘৰত যদি মাক দেখা নাপাওঁ, তেতিয়াহ'লে মাকে বিচৰা হয়। আপোনালোকৰ হয়নে নহয় কমেণ্ট কৰি জনাবচোন। খা অকণমান খা দুটাই। ঘৰে ঘৰে সোমাই চাহৰ জুতি লৈ মেলি আহিছোঁ। এইফালে ৰাস্তাতে কপৌ ফুল দেখিলোঁ, আৰু কপৌ ফুল দেখি আৰু ভিডিঅ' নবনোৱাকৈ থাকিব পাৰিম। এতিয়া মাছৰ পৰা আহিলোঁ, এতিয়া আমি আকৌ খোজকাঢ়ি গৈ আছোঁ ৰাস্তাতে মানুহে আগত সোমালোঁ। তাৰপাছত এতিয়া আমি ঘৰলৈ গৈ আছোঁ। Hi guys, back to my mini vlog. মিনি ব্লগ নহয়, লং ব্লগ। Long vlog. লাগে আপোনাক এইখন মোৰ মৰমৰ দোকানখন। কি হ'ল বুইজনী? কিবা এটা ক। কি কম নহয়, ঘৰ মচি আছোঁ আকৌ। ঘৰ মচি আছ? বিহু পাইছে। বিহু লাগিলে নি তোৰ গাত? বিহু লাগিছে। বুঢ়ী মানুহৰ বিহু গাত কি লাগিলে তোৰ? বুঢ়ী মানুহৰ বিহু গাত লাগে নেকি? পিঠা খুন্দিব লাগে, পিঠা বনাব লাগিব এতিয়া গধূলি। আৰু অকল পিঠাই বনাম আৰু। পেঞ্চনৰ পইচাকেইটা পালি নাই? নাই, পেঞ্চনৰ পইচাও নাই, অন্ধু পইচাও নাই, এটা বিহু নথঙা নাই। মোক 100 টকা এটা দিবি আৰু বিহু বুলি। এটকা নাই, মোক দিবিহে। মই ক'ৰপৰা দিম আকৌ পইচা? মই ক'ত পাম? পালি কেতিয়া দৰমহা পালো মই?
কেইদিন নাপায় নেকি তাৰপৰা দৰমহা পইচা উৰিলে দিলে হ'বনে আৰু দৰমহা পইচা দিবহে লাগে মই তই আহিলে ল'ম বুলি ভাবি আছোঁ নাই অৰুণোদয় নাপালোঁ লথঙা বোলো পাপাৰ পৰা পইচা কেইটকামান লৈ পেলাই দোকান কৰিলোঁ মই তাকো তেল নাই তেল এতিয়া আকৌ ইয়াত ল'ব লাগিব হ'ব দে নাহিলে এনেই এইকেইটা আমাৰ পলটনকেইটা আয়ো ননচেন্স বেছি লাগে নি হা কোনে দিছে কাজিয়া নালাগে বৰা হ'ল অকল ল'ৰাটো দেই দাঁতকেইটা নাই দেখোন কেলৈ নাচাম চাম দাঁতকেইটা কি হ'ল ডাঙৰ যদি টাউনত যাওঁ মন্দিৰত যদি পূজা কাৰণে দুবৰিব কিনিব লগা হৈ যায় ঐ মানুহৰ লাহেকে শুনকনকে কি কৰিছ চাওঁ তোৰ জেতুকাখিনি দেখা আকৌ বা ধুনীয়া লাগিছে প্ৰথমতে মই আপোনালোকক দেখাওঁ মই কি কিনিলোঁ ঠিক আছে এখন নিজৰ পইচাৰে এখন বিচনা চাদৰ মই আইতাৰ কাৰণে কিনিছোঁ আৰু এয়া পাপাৰ কাৰণে জাঙিয়া আণ্ডাৰপেণ্ট নিজৰ পইচাই কিনিছোঁ আৰু এফালে মাৰ কাৰণে দুটা ব্লাউজ মোৰ কাৰণে দোকানৰ কাৰণে ছাতি লৈ আহিছোঁ 6টা 9,000 টকীয়া মাৰ টচ মুগাৰ কাপোৰ 9 লাখ বুলি কৈ না এইযোৰ ইমান ধুনীয়া দেখিছে বহুত বেছি ধুনীয়া মই আপোনালোকক দেখাম বাৰু পিছত তাৰ তলত চকলেট যোৰ আছিলে যে সেইটো আনিব কৈছিলে বাই এইযোৰ বিৰাট ভাল লাগিছে ন মানে ভাল লাগিছে এইযোৰ মোৰ পাপাৰ কাৰণে এয়া মই ভুটিয়াৰ পৰা লৈ আহিছোঁ এটা চাৰ্ট তোৰ ভাগৰ এনেও পাপাই পচন্দ নকৰে ধুনীয়া লাগিছে ন মানে তোৰ ভাগৰ এনেও পাপাই পচন্দ নকৰে এইটো পাপালৈ দুটা চাৰ্ট আনিছোঁ জানো এয়া আইলৈ আমাৰ পাপা ফালৰ পৰা পেটিকুট দুটা তাৰপাছত এইখিনি হৈছে দোকানৰ বজাৰ কিবাকিবি সৰু সুৰাকৈ বেবী লিপষ্টিক আছে গগনা আছে ফেচ ৱাছ আছে ৰাবাৰ আছে বগা চাৰ্ট এইটো ধুনীয়া লাগিছে ন বহুত ধুনীয়া লাগিছে এইটো পাপাই বগা চোলা এনেও ভাল নাপায় তাৰপাছত এইটো পাপালৈ এটা চাৰ্ট টি চাৰ্ট এটা লৈ আহিছোঁ তাৰপাছত এইটো আমাৰ নিচালৈ আনিছোঁ নিচাই এনেও ভাল নহয় তাৰপাছত এইটো আমাৰ জুমনলৈ আনিছোঁ সেইটো মোলৈ জুমন আহিবলৈ এইটো আমাৰ চুনুলৈ আনিছোঁ টপ আৰু এইটো আমাৰ ভাইটিলৈ আনিছোঁ শিৱানুলৈ আনিছোঁ ইমানেই বজাৰ খতম ইমানতে 15 কাপোৰযোৰ পিন্ধিছা কেনেকুৱা লাগিছে যোনটো যাৰলে হয় সেইটোৱে লৈ ল'বি মজা ঐ তাৰটো তাক দি দে কেলে পিন্ধি চাব লাগে সি কেলে তাৰ যিটো ভাল লাগে সেইটো ল'বি বা ধুনীয়া লাগিছে দেই এইটো অকণমান ডাঙৰ হয় এইটো ভাইটিৰে হয় তোৰহে অঁ তোলে মই মোৰ ফালৰ পৰা বিচনা চাদৰ লৈ আহিছোঁ মোৰ পইচাই কেলে বিচনাত বাৰী শুবি আকৌ তোৰ বিচনা চাদৰ নাই এটা পাই সুখী নহয় আকৌ লৈয়ে আছিলি তই দুটা লাগিছিলে বাহ ভাইটি ধুনীয়া লাগিছে ভালে কেনেকুৱা লাগিছে ইমান দামী টচ মুগা ভাল লাগিছে নাই তই থৈ দিবি 1000 টকীয়া কাপোৰ